হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ সকলোৱে ভালে চাগে? মোৰো ভালে। আজি 1 এপ্ৰিল, কিনো কৰিম আজি মিছা কথা কোৱা দিনৰ ভাবে মই চেণ্টাৰৰ পৰা আহি মেলিয়ে ধান এখিনিমান তিয়াই থৈছিলোঁ। বিহু প্ৰস্তুতি চলি আছে, লাহে লাহেকৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ। কোমল চাউলৰ কাৰণে ধান তিয়াই থৈছিলোঁ 4 ৰাতি। এইখিনি মই ভাজিবৰ কাৰণে। হেল্ল' ফ্ৰেণ্ডছ, মই আজি অইন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 1 এপ্ৰিল, যিহেতু আজি মিছা কথা কোৱা দিন, এপ্ৰিল ফুল। সেইটো কাৰণে আজি সকলোৱে মিছাকৈ কৈছে বুলিও ভাবিব পাৰে, মিছা নহয় সঁচাকৈ। সেইকাৰণে মই চেণ্টাৰলৈ গ'লোঁ। চেণ্টাৰৰ পৰা আহি মেলি মই হাতত মোবাইলটো তুলি ল'লোঁ। লৈ আপোনালোকৰ লগত মই এই ভিডিঅ'টো দেখুৱাওঁ বুলি ভাবিলোঁ। মই জলপানৰ কাৰণে 4 দিন মই জলপান ধানখিনি তিয়াই ৰাখিলোঁ। তিওৱাৰ পিছত মই খৰাহি এটাতে তুলি মেলি মই ভাজিব লৈছোঁ। কোমল চাউল ধান, বৰা ধানেৰে বনোৱা হয়, চিৰা নবনাওঁ, কোমল চাউলেই বনোৱা হয়। আজিৰ পৰা মই বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। বিহুতনো কি কি গোটাইছোঁ আপোনালোকক সকলো দেখুৱাম, আপোনালোকে চাব। আপোনালোকক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। লগতে বিহুত মাথোঁ কেইদিনমানহে বাকী আছে। বিহুৰ কাৰণে যা যোগাৰ কৰা হৈছে। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? সকলোৱে ভালে চাগে? মোৰো এইকেইদিন ভালে। আজি আপোনালোকক ভিডিঅ'টো কিনো দেখুৱাম, নতুন ভিডিঅ' এটা আপোনালোকক এই পাকঘৰ বাহিৰৰ চাইডে মই ইয়াত টিউবৱেলৰ টিউবৱেলৰ পাৰতে মই জুই একুৰা জ্বলাই লৈছোঁ। জ্বলাই মেলি মই এই ধানখিনি ভাজিবৰ কাৰণে প্ৰথমতে জুই একুৰা জ্বলাই ল'লোঁ। কেৰাহীটো গৰম কৰি লৈছোঁ। তাৰপিছতে বৰা ধান 4 দিন তিয়ালোঁ। তিওৱাৰ পিছত খৰাহি এটাত তুলি ল'লোঁ। তুলি লৈ লাহেকৈ মই ইয়াত কেৰাহীত গৰম কৰি থৈছোঁ, ভাজিম। যেতিয়া গৰম হ'ব, এটা দুটা ফুটিব, তেতিয়াহে নমাই ৰাখিম। আপোনালোকে চাবচোন, কেনে পালে ভিডিঅ'টো মোক জনাব প্লিজ। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু কিবা যদি ভুল ভ্ৰান্তি হয়, আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। লগতে মই আমাৰ কুকুৰাটো দেখাই দিছোঁ। কুকুৰাটো বয়স হ'ল 4 বছৰ 3 মাহ, চলি আছে, 5 বছৰ সোমাইছে। বহুত মন লগা কুকুৰা। ইয়াৰ ডেট অফ বাৰ্থ হ'ল 19 চনৰ ফেব্ৰুৱাৰী মাহত। প্ৰথমতে ধানখিনি কেৰাহীত দিছোঁ। বেছি দিব নালাগে, অলপ দিব লাগে। হাতখন পৰিবৰ কাৰণে জুই কাপোৰে বান্ধি লৈছোঁ। হাতখন জুই পৰিব পাৰে, সেইকাৰণে কাপোৰে বান্ধি লৈছোঁ। এনেকৈ ভাজি থাকিব। যেতিয়া নেকি ধানখিনি গৰম হৈ এটা দুটা ফুটিব, আখৈ নিচিনা ফুটিব, তেতিয়া মই নমাই ৰাখিম। নমাই সূতাৰে বস্তা এখনত মেলি থ'ম। তেতিয়া ঠাণ্ডা হ'ব। ঠাণ্ডা হোৱাৰ পিছতে আকৌ বস্তাত ভৰাই ৰাখিম। নমালোঁ ইয়াত। এনেকৈ আখৈ এটা দুটা ফুটিব লাগে। তাৰপিছত এনেকৈ নমাই ৰাখিব লাগে। নমাই এতিয়া
বস্তা এখনত মেলি থ'ম। এনেকৈ মেলি ঠাণ্ডা কৰি ৰাখিব লাগিব। তাৰপিছত যেতিয়া ঠাণ্ডা হ'ব তেতিয়া বস্তাত ভৰাই ৰাখিম। এনেকৈ সূতাৰে বস্তা এনেকৈ পাৰি ল'ব লাগে। এনেকৈ এইডোখৰ কেঁচাকৈ এইডোখৰ ৰাখি থোৱা হৈছে। কেঁচা এটুকুৰা আছে আমাৰ পাকঘৰৰ চাৰিওকাষে পকাৰ মাজতে কেঁচা এটুকুৰা ৰখা হৈছে। পকাত হ'লে অলপ হেৰি হ'ব, সেইকাৰণে কেঁচা অকণমান টুকুৰা এটা আছে মাজতে। কেতিয়াবা সকাম কৰিলে জুইত ভাত বনাবৰ কাৰণে দৰকাৰ হয়, সেইটো কাৰণে। সেয়া আজি আমুলি টোপো পালোঁ। আজি নিৰামিষ আছিলে, গতিকে আজি আমুলি টোপে ভাতকেইটা খাম আৰু।